Hi guys, স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল 24/7 ফিটনেস অসমলৈ। গাইজ আজি আমি ডিসকাশন কৰিম যে আমি মাসল বিল্ডিংৰ সময়ত কি সাপ্লিমেন্ট ইউজ কৰিব লাগে। বহুতে বহুত ধৰণৰ সাপ্লিমেন্ট ইউজ কৰি থাকে বাট ইমান ধৰণৰ সাপ্লিমেন্ট আপোনালোকে ইউজ কৰিব নালাগে। অনলি যেতিয়া মাসল বিল্ডিং কৰিব আপোনালোকে যদি আপোনালোকে অকল নিজৰ হেলথৰ বাবে এক্সাৰসাইজ কৰে কোনো ষ্টেজ পাৰফৰমেন্স কৰিবৰ বাবে নহয় তেনেহলে আপোনালোকে সিম্পলি দুটা সাপ্লিমেন্ট ইউজ কৰিলেই হ'ল আৰু বহুত ধৰণৰ সাপ্লিমেন্ট ইউজ কৰিব নালাগে। ডায়েটৰ ওপৰত ফোকাস কৰক আৰু এইটা সাপ্লিমেন্টটো এনেকুৱা নহয় যে আপোনালোকে ইউজ কৰিবই লাগিব। যদি আপোনালোকৰ ডায়েট ঠিকে আছে তেনেহলে আপোনালোকে সাপ্লিমেন্ট ইউজ নকৰিলেও ৰিজাল্ট পাব। এইখিনি জাস্ট কি কৰিব আপোনালোকক 10% হেল্প কৰিব। আপোনালোকৰ ডায়েটৰ লগত যদি এইখিনি এড কৰে তেনেহলে অকমান 10% হেল্প কৰিব, বাকি কোনো একো মেজিক কাম নকৰে এইখিনি। গতিকে আৰু যাৰ বাজেট আছে লবৰ কাৰণে হিয়তে লব পাৰে, এনেকুৱা নহয় যে লবই লাগিব। গতিকে আহক আৰম্ভ কৰো ভিডিঅ'। আমাৰ প্ৰথম সাপ্লিমেন্টটো হ'ল ক্ৰিয়েটিন মনোহাইড্ৰেট। ক্ৰিয়েটিন মনোহাইড্ৰেটৰ কথা কোৱাৰ আগতে মই ক'ব খুজিছো যে ইয়াতে আপোনালোকে কোনো ব্ৰেন নাচাব, কাৰণ সকলোবোৰ ব্ৰেণ্ডে ভাল হয়, গোটেইখিনি ব্ৰেণ্ডে ভাল হয়। কোনোবাৰ 10% বা এটুতকে হেতু ভাল, কোনোবাৰ 5% হেতুতকে হেতু ভাল। প্ৰথম কথা হ'ল আপোনালোকৰ বাজেটৰ ওপৰত কথা, আপোনালোকে কিমানখিনি পইচা আপোনালোকে ইনভেষ্ট কৰিব পাৰে সেইখিনি ওপৰতে কথা। খুব বেছি এনেকৈ নাযাব যে ইণ্টাৰনেশ্যনেল এইটো ব্ৰেণ্ডৰ দাম বেছি কাৰণে সেইটো ৰিজাল্ট ভাল হ'ব, তেনেকুৱা নহ'ব। আপোনালোকৰ ডায়েট ঠিক থাকিবই লাগিব, এক্সাৰচাইজ ঠিক থাকিবই লাগিব, তাৰে পিছতে এইখিনি কাম কৰে। গতিকে আপোনালোকৰ বাজেটৰ ওপৰত কথা, আপোনালোকৰ কিমানখিনি বাজেট সাপ্লিমেন্টৰ ওপৰত আপোনালোকে খৰচ কৰিব পাৰিব সেইখিনিৰ ওপৰত আপোনালোকে আগতে ঠিক কৰি লওক। তাৰে পিছত আপোনালোকে সাপ্লিমেন্টৰ কথা হওক, ব্ৰেণ্ডলৈ নাযাব। গোটেইখিনি যিহেতু সেমে ৰিজাল্ট দিব, হয়তো কোনোবাৰ 5% বেছি, কোনোবাৰ 5% কম। গতিকে প্ৰথম আমি ইউজ কৰিম ক্ৰিয়েটিন মনোহাইড্ৰেট। ক্ৰিয়েটিন মনোহাইড্ৰেট ড'জেজ হ'ব 3 গ্ৰাম। আগতে এইটো 5 গ্ৰাম আছিল আৰু এতিয়া নতুনকৈ যোনবিলাক নতুন সাপ্লিমেন্ট গোটেইবিলাকতে ক্ৰিয়েটিন মনোহাইড্ৰেট আহিছে 3 গ্ৰামকে ইউজ কৰিব লাগে। আৰু ইয়াতে সেকেন্ড কথা হ'ল যে টাইমিংটো এনেকুৱা ধৰণৰ কোনো স্পেচিফিক কথা নাই যে আপোনালোকে ক্ৰিয়েটিন মনোহাইড্ৰেট প্ৰি ৱৰ্কআউট বা পোষ্ট ৱৰ্কআউট বা মৰ্নিং কোনো স্পেচিফিক এটা টাইমত ল'লে যে ভাল ৰিজাল্ট পাব তেনেকুৱা একো কথা নহয়। ষ্টাডিত এতিয়া প্ৰুভেন হৈ গৈছে যে ক্ৰিয়েটিন মনোহাইড্ৰেট আপুনি ডেইলি 3 গ্ৰামকে যেতিয়া আপোনালোকে 28 ডেজ ইউজ কৰিব তেতিয়া আপোনালোকৰ ই চেচুৰেটেড হ'ব, তাৰমানে আপোনাৰ বডিত কমপ্লিটলি ই ফুলফিল হৈ যাব। গতিকে আপুনি এইটো প্ৰি ৱৰ্কআউট লওক বা পোষ্ট ৱৰ্কআউট লওক, যেতিয়াই লওক তালৈ কথা নহয়, ই চেচুৰেটেড হোৱালৈহে কথা। যেতিয়া আপোনালোকৰ বডিত চেচুৰেটেড মানে কমপ্লিটলি ডিজলভ হৈ যাব বডিত, তেতিয়া ই লাহে লাহে কাম কৰা আৰম্ভ কৰিব। আৰু কিছুমানে লোডিং কৰে, লোডিং যেনেকৈ 4 পৰা 5 দিন কমপ্লিটলি 20 গ্ৰামকৈ ক্ৰিয়েটিন মনোহাইড্ৰেট ইউজ কৰে 4-5 দিনলৈ, যাতে চেচুৰেটেড সোনকালে হৈ লয়। সেইটো কৰিব নালাগে আপোনালোকে চিম্পলি এইটো 3 গ্ৰামকৈ ইউজ কৰক। আৰু বহুত কষ্ট ইফেক্টিভ হয়, বহুত কম দাম হয় এইটো সাপ্লিমেন্ট। যদি আপোনালোকৰ একো সাপ্লিমেন্ট কিনিব পইচা নাথাকে, যোনবিলাক ইণ্টাৰমিডিয়েট কথা কৈছোঁ, বিগিনাৰখিনিৰ কথা কোৱা নাই, সিহঁতে এটলিষ্ট ক্ৰিয়েটিন মনোহাইড্ৰেট ইউজ কৰিব পাৰে। 500 পৰা 550 টকাৰ ভিতৰত আহি যাব, আপোনালোকৰ ই 2 মাহমান ইউজ কৰিব পাৰিব। বহুতে সেফটি সাপ্লিমেন্ট হয়, এইটোৰ ভিতৰত আটাইতকৈ বেছি ৰিচাৰ্চ কৰা গৈছে ক্ৰিয়েটিন মনোহাইড্ৰেটৰ ওপৰতে। গতিকে ক্ৰিয়েটিন মনোহাইড্ৰেট আপোনালোকে মাসল বিল্ডিঙৰ সময়ত ইউজ কৰিব পাৰিব। ই কাম কেনেকৈ কৰে, ই যেতিয়া আপোনালোকে ক্ৰিয়েটিন মনোহাইড্ৰেট ল'ব তেতিয়া আমাৰ বডিটোৱে কি কৰে, অলপমান ৱাটাৰ হোল্ড কৰে। আৰু এইটো ৱাটাৰ হোল্ড বেয়াকে নহয়, স্কিনৰ ওপৰত ৱাটাৰ হোল্ড নকৰে, এইটো কি কৰে মাসলৰ ভিতৰত ৱাটাৰ হোল্ড কৰে। আৰু যাৰ ফলত কি আপোনালোকৰ ষ্ট্ৰেংথ বাঢ়ে। আপোনালোকে বেঞ্চ প্ৰেছ যদি 8টা ৰিপিটেশ্যন মাৰিব পাৰিছিল ক্ৰিয়েটিন মনোহাইড্ৰেট লোৱাৰ পিছত, এটলিষ্ট সেইটো আপোনালোকে আৰু 2টা ইনক্ৰিজ কৰিব পাৰিব। আৰু বহুত ইফেক্টিভ সাপ্লিমেন্ট হয়, গতিকে আপোনালোকে ক্ৰিয়েটিন মনোহাইড্ৰেট ফাৰ্ষ্ট সাপ্লিমেন্ট আপোনালোকে ল'ব পাৰিব। সেকেন্ড সাপ্লিমেন্টটো হ'ল আমাৰ ৱে প্ৰটিন। এগেইন এইটো কোনো মেজিক নহয় আৰু ব্ৰেণ্ড লৈ নাযাব আপোনালোকে, যিকোনো ব্ৰেণ্ড। মইতো ইণ্ডিয়ান ব্ৰেণ্ড এইটো ইউজ কৰিছিলোঁ, অভাৰঅল ভাল ৰিজাল্ট। আপোনালোকৰ দিনটোত যদি বাকী প্ৰটিনৰ পৰিমাণ যদি ঠিকে আছে তেনেহ'লে ই তেতিয়াহে কাম কৰিব। আৰু এইটো মই ইউজ কৰোঁ এজ এ পোষ্ট ৱৰ্কআউট হিচাপে। যেতিয়া মই ইউজ কৰোঁ এইটো এজ এ পোষ্ট ৱৰ্কআউট হিচাপে ইউজ কৰোঁ। আৰু ইউজ নকৰিলে মই কি কৰোঁ, চিম্পলি এগ হোৱাইটছ লওঁ 5টা পৰা 6টা। আৰু ৱে প্ৰটিন কিহৰ কাৰণে ইউজ কৰিব লাগে, কাৰণটো হ'ল যে ইয়াৰ মই এটা ভিডিঅ' এটা বনাইছোঁ, আপোনালোকে চাব, মই আয়ুৰ্বেদমত দিওঁ। ই বহুত সোনকালে ৰিকভাৰী কৰে। যেতিয়া আপোনালোকে এক্সাৰচাইজ কৰিব, এক্সাৰচাইজ কৰাৰ পিছত যেতিয়া আপোনালোকৰ মাসল ব্ৰেকডাউন হ'ব, ব্ৰেকডাউন হোৱাৰ পিছত কি হয়, ইনষ্টেণ্ট ৰিকভাৰীৰ প্ৰয়োজন। আৰু ৱে প্ৰটিনে সেইখিনি অকণমান ফাষ্ট কৰি দিয়ে। সেইবাবে ৱে প্ৰটিন এজ এ পোষ্ট ৱৰ্কআউট ইউজ কৰা যায়। আৰু আপোনালোকে এজ এ পোষ্ট ৱৰ্কআউট ক্ৰিয়েটিন আৰু ৱে প্ৰটিন 2টা মিক্স কৰিও এড কৰিব পাৰে, তেতিয়া ৰিজাল্টটো আৰু অলপ বেছি ভাল হয়। কাৰণ ষ্টাডিত এইটোও পোৱা গৈছে যে যোনবিলাকে অকল ৱে প্ৰটিন ইউজ কৰিছিল তাৰ কম্পেয়াৰত ৱে প্ৰটিন আৰু ক্ৰিয়েটিন মনোহাইড্ৰেট 2টা যোনে ইউজ কৰিছিল তাৰ ৰিজাল্ট বেছি ভাল হৈছিল। গতিকে আপোনালোকে এজ এ পোষ্ট ৱৰ্কআউট এইটো 1 স্কুপ লগত
ক্ৰিয়েটিন মনোহাইড্ৰেট 1 স্কুপ এড কৰি তেনেকৈ আপোনালোকে ল'ব পাৰে বহুতে দুইটা ইউজ কৰিলে ৰিজাল্ট পাব আপোনালোকে আৰু লগত ডায়েটখিনি মেইনটেইন কৰক গতিকে ব্ৰেণ্ড লৈ নাযাব ইয়াতো কৈছোঁ মই ৱে প্ৰটিনতো আপোনালোকে ব্ৰেণ্ড লৈ নাযাব কাৰণ এইটো অলপমান কষ্টলি হয় গতিকে আপোনালোকৰ নিজৰ বাজেটৰ ওপৰত আপোনালোকে কথাখিনি ভাবি লৈ বাই কৰিব আৰু এতিয়াতো বহুতখিনি কম দামতে ছাপ্লিমেণ্ট পোৱা যায় ৱে প্ৰটিনৰ এতিয়া বহুতখিনি কষ্ট ইফেক্টিভ হৈ গ'ল বহুত কম দামত আহি গৈছে খালি আপোনালোকে যেতিয়াই কিনিব ৰ ৱে প্ৰটিন কিনাৰ আগত আপোনালোকে অলপ চাব কথাটো কাৰণ আপোনালোকে ডাইজেষ্ট হয় নে নহয় ডাইজেষ্টিবিলিটি ইছ্যু এটা থাকে ৰ প্ৰটিনত কিছুমানৰ যাৰ মিল্ক ডাইজেষ্ট নহয় কাৰণ ৰ প্ৰটিনখিনি অলপ দামটো আৰু কম 1000ৰ ভিতৰত পাই যায় আপোনালোকে এইটো চাব যে আপোনালোকৰ ডাইজেষ্ট হয় নে নহয় ভালকৈ যদি ডাইজেষ্ট হয় তেনেহ'লে আৰু ভাল কথা কাৰণ ইমান কম দামতে যদি আপোনালোকৰ প্ৰটিনটো যদি কামত আহে তেনে আৰু ভাল কথা কাৰণ আমাৰ আটাইতকৈ প্ৰব্লেমটো হ'ল পইচা বাজেট আটাইতকৈ ডাঙৰ প্ৰব্লেম আমাৰ গতিকে এই দুটা আপোনালোকে চিম্পলি মাছল বিল্ডিঙত ইউজ কৰিব পাৰে বেলেগ ইয়াতকৈ বেছি ইউজ কৰিব নালাগে আপোনালোকে বহুতখিনি ছাপ্লিমেণ্ট মাৰ্কেটত আছে এই আটাইবোৰ ইমানবোৰ ছাপ্লিমেণ্টৰ প্ৰয়োজন নাই চিম্পলি এই দুটা আপোনালোকে ইউজ কৰক আপোনালোকে ৰিজাল্ট পাব নিশ্চয় উইথ ডায়েট আৰু প্ৰপাৰ ট্ৰেইনিঙৰ লৈ আশা কৰোঁ মই দিয়া ইনফৰ্মেশ্যনখিনি আপোনালোকৰ কামত আহিব যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ কাষত থকা বেল আইকনটোও দবাই দিব যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে ন'টিফিকেশ্যন পাই থাকে